নমস্কাৰ ইউটিউবৰ দৰ্শক মই মাধুৰ্যতাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাধুৰ্যৰ ঘৰলৈ। আজি মই আপোনালোকৰ আগত এটি Samsung A51 মোবাইলৰ আনবক্সিং ভিডিঅ' লৈ আহিছোঁ আৰু এই মোবাইলটো যিসকলে এতিয়া ল'ম বুলি ভাবি আছে বা মোবাইলটোৰ বিষয়ে অলপ জানিবলৈ ইচ্ছা কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি উপযোগী হ'ব বুলি মই ভাবিছোঁ। আৰু এই মোবাইলটোৰ দাম কিমান, এই মোবাইলটোৰ ফিচাৰ্ছ কি আছে, কি সুবিধা আছে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ যেন চাই থাকে। আহকচোন মোবাইলটোৰ বিষয়ে অলপ চাওঁ। বক্সটোৰ ওপৰত তেনেকৈ একো বিশেষ লিখা নাই। Samsung A51 ফ্ৰণ্টতো ডাঙৰকৈ আছে দেখিছে, লগতে ছাইডতো Samsung Galaxy A51 লিখা আছে। ইয়াত আপোনাৰ স্পেচিফিকেশ্যন তেনেকৈ একো দিয়া নাই। দামটো দিয়া আছে 27,999। মই কিন্তু ইমান দাম দি কিনা নাই, যিহেতু ইয়াতে এইটো আপোনাৰ কোম্পানীৰ যিটো প্ৰাইচ লিখা আছে তাতকৈ বহুত কমত মই লৈছোঁ। আৰু লগতে এটা চাইডে আপোনাৰ মেমৰিটো আছে 6GB 128GB। বস্তুৰ ভিতৰত কি আছে চাওঁ। এইটো মোবাইল ফোনটো, লগতে আছে আপোনাৰ ইয়াৰফোন, ডাটা কেবল, এটা ফাষ্ট চাৰ্জাৰ 15 ৱাটৰ এটা ফাষ্ট চাৰ্জাৰ, আৰু লগতে লুকাই থাকে আগতে এই বস্তুটো সকলোৱে চাব ভালকৈ। এইটো হৈছে আপোনাৰ বেক কভাৰ, ট্ৰান্সপাৰেণ্ট বেক কভাৰ, লগতে কিছুমান ইউজাৰ গাইড, আৰু লগতে আপোনাৰ আছে চিম টুল, মানে এইটো চিম ইজেক্টৰ, ইয়াৰ দ্বাৰা আমি যিটো চিম ইজেক্ট কৰোঁ। এতিয়া Samsung মোবাইলটোৰ ডিটেইলছ মই আপোনাক দেখাই আছোঁ। ধুনীয়া, দেখিবলৈ বহুত ধুনীয়া, আপোনালোকে চাওক। ব্লেক কালাৰ, কিন্তু এই চাইনিং কৰাৰ কাৰণে অলপ ব্লু যেন দেখা পোৱা যায়। এতিয়া বক্সটো খোলাৰ পাছত আমি সম্পূৰ্ণ এইবোৰ বস্তু দেখা পাম ভিতৰত। এইটো মোবাইলটো চাইড কৰি দিছোঁ। চাৰ্জাৰটো হৈছে আপোনাৰ 15 ৱাটৰ ফাষ্ট চাৰ্জাৰ, আৰু ইয়েৰফোন, নৰ্মেলি ইয়েৰফোনটো আপোনাক দেখাইছোঁ। চেমচাঙে ফ্ৰী ইয়েৰফোন, ইমান ভাল ইয়েৰফোন নিদিয়ে, কিন্তু আপোনাৰ এটা কাম চলাব পৰাকৈ ধুনীয়াকৈ এটা হেডফোন পাব। হেডফোনৰ পইণ্টকেইটা চাই লওক। 3.5mm যিটো এইটো হেডফোন চাইড কৰি দিব, 15 ৱাটৰ ফাষ্ট চাৰ্জাৰ চাইড কৰিলোঁ। USB, টাইপ C USB পইণ্ট, এইটো আপোনালোকে চাওক, টাইপ C USB পইণ্ট চাইড কৰিলোঁ। এতিয়া সকলো বস্তু মই চাইড কৰি মোবাইলটো লৈ আহোঁ। এতিয়া আহিলে আমি মেইন মোবাইলটোৰ ওপৰত চাওঁ। এতিয়া মোবাইলটোৰ লুকিংটো ভাল, ধুনীয়া দেখিবলৈ। বেক চাইডত আপোনাৰ এইটো বেক চাইড ব্লেক কালাৰ, কিন্তু এই চাইনিং কৰাৰ কাৰণে অলপ ব্লু যেন দেখা পোৱা যায়। কিন্তু ইয়াত এটা চাইনিং আছে, ধুনীয়া চাইনিং আছে। আপোনাৰ কালাৰটো অলপ বেলেগ বেলেগ দেখা যায়। আপোনালোকে কালাৰটো দেখিলে বেলেগ বেলেগ অলপ দেখা পাব। এইটো চেমচাং। ৰাইট চাইডত আপোনালোকে দেখিব পাৱাৰ বুটান, ভলিউম আপ এণ্ড ডাউন বুটান। ওপৰ চাইডে আপোনালোকে দেখিব এটা সৰু, এইটো হৈছে নইজ কেঞ্চেলিং মাইক্ৰফোন, আৰু লেফ্ট চাইডত দেখিব চিম স্লট, আৰু তলৰ চাইডত আপোনালোকে দেখিব 3.5mm জেটৰ ইয়েৰফোন পৰ্ট, লগতে টাইপ C USB পৰ্ট, আৰু স্পীকাৰ গ্ৰিল। আৰু এটা ফ্ৰণ্টত দেখিব ইয়াত
কেমেৰা ইন ডিসপ্লে কেমেৰা এটো হৈছে আপোনাৰ 5 হোল কেমেৰা বুলি কয় বেক সাইডত আছে আপোনাৰ 4টা কেমেৰা মেইন কেমেৰা হল আপোনাৰ 48 মেগাপিক্সেল ওয়াইড এংগল তাৰ পাছৰটো হৈছে 12 মেগাপিক্সেল আল্ট্ৰা ওয়াইড এংগল আৰু এটা হৈছে 5 এম্পিয়াৰ ডেপথ সেন্সৰ কেমেৰা আৰু এটা হৈছে 5 মেগাপিক্সেল মাইক্ৰো কেমেৰা আৰু মেইন ডিসপ্লেটো হৈছে 6.5 ইঞ্চ ফুল এইচডি প্লাস সুপাৰ এমোলেড ডিসপ্লে ঠিক আছে তেন্তে এতিয়া মই মোবাইলটো অন কৰি দিছো মোবাইলটো অন কৰি চাওঁ কেনেকৈ কি অন কৰাৰ লগে লগে Samsung Galaxy A51 powered by Android অন কৰাৰ লগে লগে আপোনালোকে দেখিব এয়া Samsungৰ 6.5 ইঞ্চ ফুল এইচডি প্লাস সুপাৰ এমোলেড ডিসপ্লে আৰু বেজেলটো ক'বলৈ গ'লে একেবাৰে নাই বুলি ক'ব লাগিব তিনটা সাইডত একেবাৰে নাই তলৰ সাইডত অলপ আছে গতিকে যেটো সুপাৰ এমোলেড ডিসপ্লে হয় চলাবলৈ বহুত ভাল Samsungৰ ডিসপ্লেটোৰ কাৰণে একচুয়ালি বহুতে Samsungটো কোম্পানীটো ভাল পায় Samsungৰ মোবাইল কোম্পানীটো আৰু ইয়াত আপোনালোকে পাব এপছ প্ৰি-ইনষ্টল এপছ প্ৰায়বোৰ আহিছে Netflix আছে Amazon আহিছে Samsung shop আহিছে ইয়াতে প্ৰাইম ভিডিও আহিছে Flipkart এনেকৈ আপুনি এপছ বিলাক আপুনি নিজে এডিট কৰি ৰাখিব পাৰে ধুনীয়াকৈ শৰ্টকাটত এপছ বিলাক ৰাখিব পাৰে যেটো আপোনাৰ মই দেখাইছো যেটো আপোনাৰ লক স্ক্ৰিনতো কাম কৰে লক স্ক্ৰিনতো আপোনাৰ এটা কাম কৰে ডাইৰেক্ট মানে আপুনি চাব পাৰে Samsungৰ এই সুবিধাটো ভাল লাগিলে দেখে এবাৰ ফিংগাৰপ্ৰিন্ট সেন্সৰটো মই টেষ্ট কৰি দিম কিমান ফাষ্ট হয় ফিংগাৰপ্ৰিন্ট সেন্সৰটো চাওঁ Actually ইয়াতে প্ৰচেছৰটো যেটো আছে Samsungৰ প্ৰচেছৰ দিয়ে Exynos 9611 প্ৰচেছৰটো যথেষ্ট ভাল প্ৰচেছৰ কিন্তু হলেও ইয়াতে Snapdragon থাকিলে বেছি ফাষ্ট হল হয় যেটো Exynos প্ৰচেছৰ এটো কাৰণে অলপ স্লো হয় ফিংগাৰপ্ৰিন্টটো হলো যথেষ্ট ফাষ্ট আছে বলে চাব পাৰে ওভাৰঅল মোবাইলটো ভালে আছে আৰু আপোনালোকে ইউজ কৰি ভাল পাব কেমেৰা এবাৰ মই দেখাই দিছো কেমেৰাটো মুডবিলাক গম পাই ভিডিও আৰু মুড আছে বহুত কিটা মুড আছে পেনোৰামা মুড আছে ম্যাক্ৰো আছে নাইট মোড আছে লাইভ ফোকাস আছে সুপাৰ স্লো মোশন আছে মানে বহুত কিটা মোড আছে মোড বিলাক ইউজ কৰি আপোনালোকে ফটো ক্লিক কৰিব পাৰে আৰু এটো ফ্ৰন্ট কেমেৰাটো 32 মেগাপিক্সেল ফ্ৰন্ট কেমেৰাত আপোনালোকে যথেষ্ট ভাল পাব 32 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা তো মোবাইলটোত আছে আপোনাৰ 6GB RAM আৰু 128GB ইন্টাৰনেল মেমৰি সিম স্লটত কেনেকৈ দিছে চাওঁ এটা সিম ট্ৰেটো দুখন সিম
আৰু মেমৰি কাৰ্ডৰ কাৰণে ইয়াত ঠাই আছে, আপুনি মেমৰি এক্সটেণ্ড কৰিব পাৰে নিজে ইচ্ছা কৰিলে। 128 GB ওপৰত আৰু ভাবোঁ মেমৰি প্ৰয়োজন নহ'লেও আপোনালোকে 512 GB লৈ মেমৰি আপোনালোকে লগাব পাৰে। এইটো এটা একশ্যন গেম। তো আজিলৈ ইমানেই আছিল চেমচাঙৰ A51 মোবাইলৰ ৰিভিউ। মই আপোনালোকক আনবক্সিঙৰ ৰিভিউটো দেখাই দিলোঁ। ইয়াৰ পৰা কিছুমান ফটো তুলি আপোনালোকক মই দেখাই দিম, শেষত ফটোবিলাক চাব। তো এয়া আছিল চেমচাং A51 মোবাইল ফোনটোৰ সবিশেষ, যিটো মোৰ হাতত আছে ব্লেক কালাৰ, কিন্তু এই চাইনিং কৰাৰ কাৰণে অলপ ব্লু যেন দেখা পোৱা যায়। গতিকে হ'লেও মই আপোনালোকক পুনৰ এবাৰ জনাই দিছোঁ, ইয়াত আছিল আপোনাৰ 6.5 ইঞ্চৰ ফুল HD প্লাছ ছুপাৰ এমোলেড ডিছপ্লে, লগতে আছিল ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট সেন্সৰ যেটো দেখিছে, আৰু গৰিলা গ্লাছ 3 প্ৰটেকশ্যন। আৰু ইয়াত আছিল বেক কেমেৰা 48 মেগাপিক্সেল মেইন কেমেৰাৰ সৈতে 4টা বেক কেমেৰা, আৰু ফ্ৰণ্টত আছিল 32 মেগাপিক্সেলৰ পাঞ্চ হোল সেলফি কেমেৰা। আৰু মোবাইলটোত আহিছিল আপোনাৰ 4000 mAhৰ বেটাৰী, লগতে 15 ৱাটৰ ফাষ্ট চাৰ্জাৰ। আৰু মোবাইলটোত আছিল Exynos 9611 প্ৰচেছৰ, আৰু লগত আছিলে Android 10 অপাৰেটিং চিষ্টেম। গতিকে যিসকলে মোবাইলটো এতিয়াও কিনিম বুলি ভাবি আছে তেওঁলোকক মই জনাওঁ যে মোবাইলটো মই অফলাইন মাৰ্কেটৰ পৰা কিনিছিলোঁ 24,500ত। বৰ্তমান ফ্লিপকাৰ্টতো এইটো দামেই চলি আছে 24,500, কিন্তু এমাজন গ্ৰেড ইণ্ডিয়ান চেলত যিটো দাম হয় এইটো যথেষ্ট কম হয়। আপোনালোকে এমাজন গ্ৰেড ইণ্ডিয়ান চেলত ল'বলৈ গ'লেতো 22,999 টকাত পাব। আৰু যদি আপোনালোকে HDFC বেংকৰ থ্ৰুৱেদি কিনে তেতিয়া যথেষ্ট কেছ ডিছকাউণ্টটো পোৱা যায়, তেতিয়া আপোনালোকে হয়তো 1000ৰ কেছ ডিছকাউণ্ট পাব। গতিকে মই ভাবোঁ আপোনালোকে এমাজনৰ পৰা কিনিলে বেছি লাভ হ'ব। গতিকে এয়া আছিল মোৰ এই চেমচাং A51 মোবাইল ফোনটোৰ সবিশেষ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেল মাধুৰ্য ৰংঘৰ ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা ভিডিঅ' সৈতে আকৌ লগ পাম। ধন্যবাদ।